Hello everyone, আজি পুকুৰী আৰু চাহ খালোঁ বাহিৰত আৰু ভাবিলোঁ যে ৰেষ্টুৰেণ্ট ষ্টাইল পুকুৰীয়ে বনাওঁ ঘৰতে। প্ৰথমতে মই অলপ বেচন ল'লোঁ, বেচন অলপমানেই আছিলে আৰু তাতে মই অলপমান কৰ্ণফ্ল'ৰ দিলোঁ ক্ৰিস্পি হ'বৰ কাৰণে আৰু অলপমান চুজি, তাতে পিঁয়াজ, ধনিয়া, বন্ধাকবি, জলকীয়া আৰু অলপমান ঘৰতে পিছা জিৰা গুড়ি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ, সেইখিনি ভালকৈ সানিছোঁ। একেবাৰে কম পানী ব্যৱহাৰ কৰিছোঁ। ভালকৈ সানি লৈ তেলত অলপ এটা এটাকৈ দি দিছোঁ। দেখিছেনে কি হ'ল, মোবাইলো পৰি গ'ল আৰু এতিয়া মই মোবাইলটো হাতত ধৰি ভিডিঅ' বনাই আছোঁ, ভালকৈ বনাব পৰা নাই। এতিয়া লুটিয়াই ল'লোঁ আৰু লগতে মই কেপিচিনো বনাইছিলোঁ। এই ৰেচিপিটো মই বেলেগ এদিনা দিম। মোৰ মুডটো অফ আছিলে কাৰণ বনোৱাৰ মাজত মোবাইলটো বহুত ডিষ্টাৰ্বেঞ্চ দিছিলে, বেটাৰী ল' শ্ব' কৰি আছে আৰু লগতে ষ্ট'ৰেজো ফুল, সেইবাবে মই ডিলিট কৰি থাকিব লগা হৈছিলে বনোৱাৰ মাজত আৰু লগতে দেখিছেনে মোবাইলটো পৰি গ'ল।